এক গয়া সরল মনা নাম গোবর্ধন। এক গয়া সরল মনা নাম গোবর্ধন, করে কিছু অতি সরল জীবন যাপন। কোনো কালে না রাখে খেদ কারু প্রতি, অসন্তোষ নাই মাথু কর্মতে মতি। এক গয়া সরল মনা নাম গোবর্ধন, এক গয়া সরল মনা নাম গোবর্ধন। আলস্য না ৰাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণী তাৰ অতি টেঙৰি, কথাই কামে পতিৰ কাষে চৰাই একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোরম। করা 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 হবে শ্রবণ দর্শন। হেৰি ভাৱৰীয়াবিলাকক ক'ব পাছদিনা এই পোচাকবোৰ যাতে অলপ ৰ'দায়, নহ'লে বৰ ভেকেটা ভেকেট গোন্ধ ওলায়। ভাড়া দিছোঁ বুলি ধৰি থবি, সময়ত পৰিশোধ কৰি দিম। 5 টকা সৰহকৈ দিছোঁ। নালাগে, শুন নে তাত ভাল চাই দোকানত সোমাই পৰঠা খাবি, শুকাই মৰিব নালাগে। হ'ব দে। এক গয়া সরল মনা নাম গোবর্ধন। হয় শুনিছ? গামোচাখন দে, চাবোন আধান মানুহ দিবি। গা ধুব লাগিছে কেলৈ? পেন দেখোন কৰিয়ে আহিছ, নিশা পোচাক পিন্ধি ওলালেই হ'ল। এতিয়া কাটিং মৰাটো বাদ দেচোন। চাৰ্কলৰ চিনে মোক আজি পাৰ যদি চাহ পানী এবাৰ দিওঁ দে। গোলকৰ শিঙাখন বনাবগৈ লাগে।
বছৰি আহিব নাই আহিব লাগে চিঠি এখন দি থৈ আহিছো কথাটো বুজিছা নাই বাপেকে ককায়েকেহে জেং কয় ঠিকছে বচন মাতিবি দেই বচন ঠিকে মানে তাৰ অলপ আতি আতি মামুৰ যুদ্ধ আছে মেডেল আনিব লাগিব কিন্তু আই তই দেখোন নহয় দূৰ থৈ পেলাই মুকুটটো পিন্ধি আছ মানে দুটাৰ কাৰণে 70 মান আঁতৰ পৰা আহিছো দেই আজি মেডেল পাব লাগিব দেই মানে মেডেল নাপালে মানে কাম নাই মানে এইটো ঐ বুবক এইটো মাজত লগাই নি মানে মেডেল মই চাইডত লগা মানে মাজত লৈ একো নহয় দে ই নাজানে ঐ কোন আছে আচোন তই আচোন সোনকাল কৰচোন ইফালে সুত ওলালে চাগে বিক্ৰী হৈছে না এটিখনে মোৰ নাম জগতে জানিব দেখাত তোৰ ৰাণী ৰাণী লাগিছেনে অ হে লাগিছে ন ৰজা ভাও নাপালো ৰাণী ভাওটো দিলে দে কর্ণকশাহী রাজা দুর্যোধনে যে বলল দুর্যোধনে বললা এইগুলো দুর্যোধনে বলা এইগুলো শুনা শুনা সখা কৰ্ণ মুহুৰ বচন আইগুলো কর্ণ মাইকী মানুহৰ মাজত নাই তোৰ পাছফালে আছে কান্ত তোৰ প্ৰৱেশৰ টাইম হোৱাই নাই নে তাই মূৰ্তিজনীৰ কাৰণে কেজুৱেল লিভ লৈ আহি ভাও দিলিহি তাই আকৌ আজিহে হেৰি হ'বলৈ পালে ইডাল ভাও ল'বি আৰু বুধেই শেষ হৈ গ'ল পোচাকৰ 500 টকাও পানী দিনেই পেলাব ভাই গো সেই সঞ্জয় সহিতে ৰাজা ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক প্ৰৱেশ দেখ তাহেক সাৱধানে দেখ শূন্য নিৰন্তৰে হৰি বলা হৰি
সভা প্ৰৱেশী একপাশহীয়া বৈঠি হ'ল তদন্তরে ভিতর আসতে সঞ্জয় কষা আহি বুলিতে লাগল সঞ্জয় এক কথা তা শুন হে পাণ্ডৱগণ কে বনগে হল না হে সকল আশে কৌৰৱৰ সঙ্গে সম্প্ৰদায় গোবৰ কলম হৈছে খৰধৰ কৰ ৰ 8খন গাঁৱৰ মানুহ আহিছে প্ৰথম চাহ পানী খুৱাব লাগিব সমুদায় লাগিছে সোনকাল কৰ যাব গাঁও বুঢ়াকাই কোৱা ভম হৈ আছে কোনে হে লৰালি কৰ তথাপি কৌৰৱসকল আজি কালকৰ প্ৰদৃশ্য হৈ আছে কৌৰৱৰ আক্ৰোশে ভীমে দুৰ্যোধন বুলি ভয়ংকৰ গদা ধৰি ভূমি বিদাৰ হৈ এতিয়া বছৰ পোৱাই নাই ওলাম কেনেকৈ কালি মোকো দায়িত্ব দিছিল নহয় তাক হবই নাই মই জানলো এইটো পটলৈ তই নিজৰটো কটালি মোৰ নাকো গুইতে কটালি এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন মইনাৰ ভাল মেখেলাখনেই গ'ল নহৈছে একো নহয় তলত পেটুকুট আছে নহয় হ'ব ধৰিব নোৱাৰে কিন্তু গেন্ধাই যে আজ জানি পুত্ৰ হব মোৰ নিধন পুত্ৰ ভূমি লুটি পৰিবাৰ দেখি গেন্ধাৰী জৈছে হিয়ে মুষ্টি হানি কান্দিতে লাগল গান্ধাৰী বললা গেন্ধাৰী চাহ কৰি আছে বচন কাট গান্ধাৰী পুত্ৰকে ভূমিলেটি কৰিয়ে ঠিক তদন্তৰে ভিতৰ আসতে গান্ধাৰীকে চাহি যাব মই জানলো পাইছ টোপনিওটো উঠচোন শুনিছ এইটো পটলৈ তই নিজৰটো কটালি মোৰ নাকো গুইতে কটালি তই এইটোৱে বচন মাতিলি নে বচন মাতিবলৈনো পালো ক'ত হয় মানে মাতিবলৈ লমাই আহিছিলো হে কিন্তু বচন কাটি দিলে ভাওনা ভগা পাছত বায়ানুমাইহঁতে মোক ক'লে ইয়াৰ পিছৰ ভাওনাত মোক হেনো ৰজা ভাও দিব বুজিছ মইনা মই ৰজা হ'ম মই ৰজা হ'ম
গাইজনী বিচাৰি গৈছিলি নে? আগতে গাই বিচা, তাৰ পাছত গাখীৰ। কি চখ হোৱা মন, তোক কথাটো কওঁ বুলি পাহৰি আছো দেখিছনে? নাই 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 নাই, মই এনে মেলেজ কাৰ্যত সহযোগ কৰিব নোৱাৰো বুজিছ। গাঁওবুঢ়া কাই আৰু নাযাও বুলিছো, সমুদায় নাযাও। একে গয়া সৰল মনা নাম গোবৰ্ধন। একে গয়া সৰল মনা নাম গোবৰ্ধন। দুখ নাই, ক'তনো বস্তুবোৰ থয়, কোনো চিজিল নাই। কালমা ধিকাই কৃষ্ণ বিনে নাই। খাই এতিয়া যিমানেই খৰ কৰিবা সিমানেই লেট হৈ গৈ থাকিব। মইনা 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 জান, ক'তনো আছগে? হয় ফটচনে আছোন। এইটো হ'ব পায়। হয় 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 হয়। মই সদায় কওঁ বোলো মোৰ কাপোৰ কেইবত বেলেগে থবি, নাই সোপাকে খেৰ মেজি চপাদি জাপি থৈ দিছে। নভু ভৰাবলে কি কাণ্ডখন কৰি থৈছ কচোন তই? কাপোৰবোৰ এডৰা দমাই থলে কিয় হয় নে? কাম নাই তোৰ কৰিবলে। কামকে কৰিছো এয়া। মোৰতো কৰিছ। কি বিচাৰিছ? মোৰ হেৰিটো। কি হেৰিটো? হেৰিটো মানে মোৰ ঘিউঙি কামিজটো। হে এই অৱস্থাত তোকনো কামিজ লগা হ'ল কেলে কচোন? কাম এটা আছে। কি কাম? তোকতো ওহি গছৰ বৌটো কিয় লাগে হয়নে? ফটচনে চোলাটো উলিয়াই দে। মুখলে চাব নালাগে, কাপোৰ দমলে চা। ক'ত থলি? সৎ খাই কচোন তোৰ কি কাম আছে? হেৰি মানে তোৰ গাঁওবুঢ়া কায়ে মাতি পঠাইছে, গাখীৰ বন্দবস্ত কৰিবগে লাগে নেকি? কিহৰ কাৰণে গাখীৰ? খাই এতিয়া গাঁওবুঢ়া পিতেক বাপুকনৰ বিয়া বুলি তই গমকে নাপাও নে? গম পাবলে মই ঘৰ কাম কাজ পেলাই ঘূৰি নুফুৰো নহয়। অহা সপ্তাহত বিয়া। গাঁওবুঢ়া ঘৰৰ বিয়ালে গাখীৰ বন্দবস্ত কৰিবলৈ আৰু মানুহ নোলাল, তোকহে পালে নে? মানে গাঁৱৰ ল'ৰা মুখাই তোকে মুখে ৰভা তলত বহুৱাই বিয়া পাতি দিয়া কথা মনত নপৰে নে তোৰ? কাৰ ঘৰৰ কি জাতৰ ছোৱালী কেনেকৈ আনিছ সমুদায় গাত বাকি লেঠা। নাই 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 নাই, মই এনে মেলেজ কাৰ্যত সহযোগ কৰিব নোৱাৰো বুজিছ। গাঁওবুঢ়া কাই আৰু নাযাও বুলিছো, সমুদায় নাযাও। আগে পৰাচিত্ত, তাৰ পিছত সমুদায় বেলেগ কথা। যা বুজ কথা ছোৱালী চোৰ। কিন্তু সেইটো কথাকে খামোচ মাৰি ধৰি থাকিলে জানো সমাজ চলে? হয় এয়া ধৰা বুলি কথা এটা আছে নহয়। তাতে বাপুকণ মোৰ সৈতে প্ৰাইমেৰীত একেলগে পঢ়াও। চোলাটো উলিয়াই দে হয়, নহ'লে ঘৰতে বেলি লৈ আহিব এতিয়া।
পঘৰত গোলামী খাটিবলৈ যে খদমদম লগাইছ নিজৰ কাম কি কৰিছ তোৰ নিজেও যে ঘৰখন আছে হৈবলৈ খেল আছে নাথাকিবনো কিয় হয় আছে আকৌ আছে যেদিন গাভিনী গাইজনী হেৰুৱা কেদিন হ'ল হেৰুৱা বিচাৰিছিলি নে গাইজনী বিচাৰি গৈছিলি নে আগতে গাই বিচাৰ তাৰ পাছত গাখীৰ এক গয়া সৰল মনা নাম গোবৰ্ধন মহতিজনীক পামনে দিও পাবি শুব দে নহয় হাতত গুদাম নামাৰিলে কিবা ফাঁচ লাগি থকা মানুহৰ হাত যেন দেখায় লুচি পিঠাও আলুদম নহ'লেচোন বিয়াখন কিবা ডাংবলা হেন লাগে মইতো পিতাই কৈছিলো লুচি হলে ষ্টেণ্ডাৰ্ড হয় এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন কৰে সিটো অতি সৰল জীৱন যাপন কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি অসন্তোষ নাই মাথো কৰ্মতে মতি হেই এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন আলস্য নাৰাখে কোনো কামৰ মাজে সমাপন কৰে হাতে কামে আগে ভাগে মইনা হল ঘৈণীতাৰ অতীতে মৰি কথাই কামে পতিৰ কাষে চৰাই একাঠি তাহাৰ কথাই হল মইনা সংবাদ শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম কৰা 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 হবে শ্ৰৱণ